অসমীয়া বিয়ানামত কিমান সুৰ সন্নিহিত হৈ আছে আমি জানোনে? মোৰ মনৰ সুৰৰ সংগ্ৰহালয়ত সংৰক্ষিত হৈ থকা বিয়াখনৰ বিভিন্ন সময়ত গোৱা কেইটিমান সুৰ নিবেদন কৰিলোঁ। প্ৰকৃততে সাহিত্যানুৰাগীৰ বাবে এই সুৰসমূহ গৱেষণাৰ বিষয়। ৰাম ৰাম আগৰখন ভাৰতে, ৰাম ৰাম কি কি আনিছা, ৰাম ৰাম চৰা ঘৰৰ মুখত থোৱাহে, ৰাম ৰাম পাছৰখন ভাৰতে, ৰাম ৰাম কি কি আনিছা, ৰাম ৰাম সবাৰো আগতে কোৱাহে, ওলাই আহা আই দেৱে, ঐ শশী হাতত বটালো, তোমালৈকে ৰখি আছে, ঐ শশী কৃষ্ণৰে জননী, ওলাই আহা আই দেৱে, মূৰতেহে জাপি, তোমালৈকে ৰখি আছে কৃষ্ণৰ জননী। চাউল চালিবৰে ৰূপহী চালনী, ঐ ৰাম বহি জাৰিবৰে কোলাহে, জীয়ৰীৰ ধনেৰে কিনো দোল বান্ধিবা, ঐ ৰাম উৰি যায় শিমলু তোলাহে, ধিমাই ধিমাই অগ্নি জ্বলে, মালৈ মোৰ মনত পৰে, মনত পৰিলে কি হ'ব, মায়ে জানো ৰাখি থব, পথাৰৰ শুৱনি ধানৰে থোক, দেউতা 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 ৰাখাচোন, ৰাখিম কেনে কৰি জীয়ৰীটোক, বেদৰে মন্ত্ৰৰে ছিঙিবকো, ইঘাতে দুবৰি সিঘাতে তুলসী,
ঐ ৰাম তুলিম কোন ঘাটে পানী হে, যি ঘাটে ৰামচন্দ্ৰই গা স্নান কৰিছে। ঐ ৰাম তুলিম সেই ঘাটে পানী হে, ফুল চন্দন তুলসী, ফুল চন্দন তুলসী, ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী। ফুল পথ কৰ্দৈ চকলা, ফুল পথ পাতে হৰি হৰি, ফুল পথ কৰ্দৈ চকলা, পাতে ও মণিপ। ফুল পথ কিনো জকাইছো ক, ফুল পথ ছোৱালী খুজিলা, ফুল পথ গৈ গৈ নাপাওঁৱে বাটে ও মণিপ। চেনিৰামৈ শহুৰৰ ঘৰলৈ কেনি যামৈ, গৈ থাকা পাবাগৈ বাট, জেঠেৰি ওলায়ে লগাব মাত। শাহুৱে দেখিলে আদৰি নিব, শহুৰে দেখিলে কইনা দান দিব। পুখুৰীৰে পাৰে পাৰে, পুখুৰীৰে পাৰে পাৰে, মৃগ পহু চৰে কি ৰাম ৰাম, মৃগ পহু চৰে। তাকে দেখি ৰামচন্দ্ৰই, তাকে দেখি ৰামচন্দ্ৰই, হৰধনু ধৰে কি ৰাম ৰাম, হৰধনু ধৰে। আমলে থোপা থুপি, কদমলে হালি, কদমলে হালি, বেৰ মাজত পদ্ম জলে, মেঘে ঢালে পানী। বাপুদেৱে পুথি পঢ়ে মাজে মাজে এৰে, ঘৰত আছে খালৈ ভাঙি তালৈ মনত পৰে। আকাশৰে জোনে বাই, জোনৰ লগত তৰা যায়, গোহালিৰে কাজলি, আমাৰ বাইদেউ আজলি। শিকাই বুজাই ল'বা ভিনদেউ অকণমান ছোৱালী। আখৈ দিয়া, আখৈ দিয়া, ঐ ৰে সৰু ভাই, আজিৰ পৰা তোমাৰ বাইদেউ গোত্ৰ চিনি যায়। হাতত পাণ বঁটা লৈ মাৰাক মতা গ'ল, মা ময়ো লালো
গাবৰে সমূহ